বোৱাৰী থাকে তেওঁলোকে কিবা গামোচা এখন মাৰি লয় ইয়াত আৰু কিবা সামগ্ৰীয়া আৰু মিচিং তেনেকে কিবা আছে নেকি? আমাৰ ইয়াত নাই। কোনে ক'ব? এইফালে আছে, এটা আছে, এইফালে আছে। আমাৰ ইয়াত নাই। আৰু ছোৱালীবোৰ সাধাৰণ হয় কিপালৰ কিটা এনেকা মানে কৰে আৰু আমাৰ নিয়মত এনেকা নকৰে আৰু বোৱাৰী জীয়ৰী একে ড্ৰেছ পিন্ধা হয় আমাৰ আলি আই লৃগাঙত আৰু বেলেগ দিনা যিবোৰ পিন্ধিব পাৰে নিজৰ খুচি আৰু পিন্ধিব পাৰি। আমাৰ আলি আই লৃগাঙত এনেকাই পিন্ধিব লাগিব। আজিৰ দিনটো মানে ক'বলৈ এইটো ড্ৰেছটো পিন্ধা হয় মানে এইটোকে আলি আই লৃগাং বুলি কোৱা হয়। আজি পবিত্ৰ দিনত আপোনালোকে গোটেই অসমবাসী কি বুলি ক'ব? লৃগাঙৰ উপলক্ষে যিহেতু আজি পবিত্ৰ লৃগাং হয় আমাৰ ইয়াতে বুলি নহয় সমগ্ৰ অসমতে আমাৰ লৃগাং পাতিছে উদযাপন কৰিছে আৰু আমি ফূৰ্তি কৰিছো অনাগত দিনবোৰ যাতে আমাৰ ভালে কুশলে যাওক তাকে কামনা কৰিছো।
গাঁওখনবাসীয়ে সকলোৱে আমাৰ আদৰণি জনাব যে আমাৰ মিচিংসকলৰ আলি আই লৃগাং বুদ্ধি ভাল লাগিব আৰু ভাল লাগিব যেতিয়ালৈকে মানে জীয়াই থাকে তেতিয়ালৈকে আমি আলি আই লৃগাং পাতিয়ে থাকিম মিচিং লৃগাং তুৰিয়ালে আচ্ছা কুমৰুক চিদং মানে নমস্কাৰ হয় নেকি মই যোৱা বছৰ শিকিছিলো এইটো মোৰ লগৰ এজনৰ পৰা তাৰপিছত আৰু আচ্ছা দৈনী পলো নামৰ কিবা ভগৱানক উৎসৰ্গা কৰে নেকি আজিৰ পূজাটো সেইটো কথাটো থাকিয়ে গৈছে অলপ বুজাই দিব নেকি আমাৰ মানে নিয়মত কিবা গাহৰি এটা লয় আৰু কিবা চাইমল অকণ লয় চাউল অলপ লয় আৰু কিবা পূজাৰী মানুহ তেনেকৈ নাই একো নাই কৈ যাওক তুম্বা চুৰু তেনেকুৱা বুলিহে আমাৰ পূজা কৰে মানে খেতি বাতি ভাল হওক গাঁৱৰ মানে বেমাৰ আজাৰ দূৰ হওক সেইকাৰণে সেইটো পূজা কৰে তাৰপিছত আপিং দত্ত মা না কি আছে আপিনতো মানে দমাদুৰ তো ঠিক আছে আপোনালোকক লগ পাই আজি বহুত ভাল লাগিল অনাগত দিনবোৰ যাতে সকলোৰে ভাল হওক আৰু গাঁওখন যাতে উন্নতিৰ পথত আগবাঢ়ে খেতি বাতি শস্য পথাৰবোৰ যাতে নদন বদন হৈ থাকে কামনা কৰিছো হেপী আলি আই লৃগাং হেপী আলি আই লৃগাং দাদা সম্বৰ্ধনা জনাব সৈনিকা পাইন Mogela, the Musudo Mogela. I Mamala, Mama Pagyuku, some the Mogela, some the Mogela, oh yeah. ফাগুনৰ আজি বুধবাৰ হয় না তো প্ৰতি বছৰে আমি মিচিং জনগোষ্ঠীয় লোকসকলে যেহেতু আমি সকলোবোৰ ট্ৰাইব মানুহ তো
ফাগুনৰ প্ৰথম বুধবাৰৰ দিনাই আলি আলি গান উদযাপন কৰোঁ আমি। আমাৰ ইয়াত ককা আইতা ল'ৰা ছোৱালী কণ কণ ল'ৰা ছোৱালী সকলোৱে আমি আহি নৃত্য কৰোঁ। আৰু ইয়াত যে নৃত্য কৰি আছে মই যিমান দূৰ জানো এই নৃত্য গুমৰাগ বুলি কওঁ। আমি যেনেকে বিহু নৃত্য নাচো ঠিক তেনেকে আজি লিগাং আলি আলি গাং তো আলি আলি গাঙত আমি গুমৰাগ নৃত্য নাচিছো। আৰু আলি আলি গাং পতাৰ আঁৰত বহুতো এনেকুৱা কিছুমান নিয়ম নীতি আছে যিবোৰ নিয়ম নীতি হয়তো আমি নাজানো, সেইটো কাৰণে মই আগজাচি ক'বলৈও বিচৰা নাই। তো ইয়াতে বহুত ভণ্টি আছে, বাইদেউ খুৰীহঁত আছে আৰু খুৰাহঁত আছে, তেখেতসকলৰ পৰা মই এটা এটা কৰি জানিম আৰু আপোনালোকে মোৰ জৰিয়তে জানিব পাৰিব। তো পোনপ্ৰথমে মই এজন খুৰা ৰখি আছে দাদা, তেখেতক মই সুধিম যে ইয়াত যে প্ৰথম ৰাতিপুৱাই 5টা নে 6টা বজাত এটা নিয়ম কৰে, যেনেকে এইটো তাত ধান সিঁচিছে নেকি, ইয়াৰ আৰু কথাটো কি তাৰমানে আপুনি বুজাই দিব। आणि प्रथम लिगा आणि आला लिगा आणि किंवा लिगा মানে আমাৰ আজি আলিয়া লিগাঙৰ যিটো নিয়ম ৰাতিপুৱা 7:30মান বজাত কৰা হৈছে। তেওঁ এঙেৰা বেটা জেগাখনত তাৰমানে আমি নিয়মটো কৰিছোঁ, ফুল এটা আৰু দান পেলাইছোঁ, সিঁচিছে আহু দান, তাকে আমি 5 দিনৰ ভিতৰত আকৌ তাৰ নিয়মটো আমি উঠাই আনিব লাগিব। 5 দিনৰ পিছত 5 দিন লাগে নেকি? 5 দিন লাগে আমাৰ নিয়মটো, মানে 5 দিনৰ পিছতে আমি আকৌ এইটো দানটো হেৰি কৰিব লাগিব, নিলনি কৰিব লাগিব। তাৰমানে তাৰ উপৰি মানে এতিয়া এই চাকি ধূপ ধূনা এইবিলাক জ্বলাইছো হা। আৰু এই যে উলাৰ এটা আছে, উলাৰটো নিয়মত লাগে আমাক, তাৰমানে ধান সিঁচিবৰ কাৰণে। আমি যিহেতু অসমবাসী হয়, আমি কৃষিজীৱী, সকলো অসমবাসীয়ে কৃষিজীৱী, কৃষিৰ ওপৰত বেছি নিৰ্ভৰ কৰোঁ। চাকৰি যিহেতু আমাৰ অসমত একেবাৰে কম, নিবনুৱা সমস্যা সেইটো কাৰণে দিনক দিনে বাঢ়িব গৈ আছে। তো আমি কৃষিজীৱী লোক হয় আমি, আৰু মই যিমান দূৰ জানো যিটো তাত হেঙেৰা ভেটিছে আৰু তাত ধান পেলাইছে, তাৰ মানে আমাৰ শস্যবোৰ অনাগত দিনত আহি থকা দিনবোৰ যাতে শস্যবোৰ ভাল হয়, পোক পৰুৱাই যাতে নধৰে, হয়নে? এনেকা নিয়মটো মানে কৰিছো আমি হা। বাকী আপুনি চাব পাৰে আমাৰ ইয়াত নানা কিচিম মানে খাদ্যৰ কাৰণে যোগাৰ কৰা হৈছে হা। গাহৰি কাটিছো 65 কেজি, এইটো আমি প্ৰত্যেক মানে ঘৰতে 1.5 কেজিকে, এইটো আমি কাৰং বুলি কয়, প্ৰত্যেক ঘৰত মানে তেনেকুৱা 1.5 কেজিকে বিতৰণ কৰা হৈছে। বাকী যিটো সাগৰিছে আমি অকলে মিলি পেলাই ইয়াতে এই কাঞ্জি টপৰা পাতেদি মানে হেৰি কৰি পেলাই পোৰাং আপিন লগতে মাংসটোৰ লগতে পোৰাং আপিন দিয়া হ'ব। এতিয়া মানে ৰেডি কৰিছে, বনোৱা হৈছে, মানে একেলগে ইয়াত জাগে জুমে বহি পেলাই মানে খাম বুলিকে আৰু হা। চাব পাৰে আপুনি ইয়াত আহি পেলাই নানা কিচিম পয়ংগৰ, এইটো আমি কওঁ যে পয়ংগৰ। ইয়াতে আমাৰ ককা দেউতা অকলে বহি আছে, তেওঁলোকে এতিয়া খাদ্য পাতি চুৰু কৰিছে। চাব পাৰে আপোনালোকে, যাতে আমাৰ নিয়মত জীয়াই থকাত মানে সেইটো আমি আগবঢ়াই গৈ থাকিব লাগিব। কৰিখিনি কামবিলাক সকলোৱে মিলি পেলাই, আমাৰ ইয়াত বেছি নাই, 14 ঘৰীয়া বেছি নাই। এইটো তাত যে এটা কলপাতৰে হেৰি কৰিছে, এইটো চাইমত বুলি কয়, আচ্ছা। ইয়াত ককাহঁতে বহি আছে। হেল্ল' ককা, কেনেকুৱা লাগিছে? নিচা নাই লগা? নিচা নাই লগা? আৰু মোক খুৱাব নাই? মোক খুৱাব নাই? মই একেবাৰে মাৰি দিলো কিন্তু দেই, বেয়া নহ'ব। তাৰ পাছতে ভণ্টি কেইজনীমান আছে আৰু খুৰী বাইদেউ তেনেকে আছে, তেখেতসকলৰ পৰাও 2 এষাৰ জানিব বিচাৰিম।
গোটেইখিনিয়ে যাওক জুম পাতি পেলাই ধুনীয়াকে জুম পাতি পৰি কওক আৰু ধুনীয়া ধুনীয়া কণমানি ছোৱালীও ইয়াতে আছে তেওঁলোকৰ পৰা জানিব বিচাৰিম মই মোৰ আগৰ পৰাই মিচিং জনজাতীয় লোকসকলৰ লগত এটা নিবিড় সম্পৰ্ক আছে আৰু আগন্তুকো এনেকে থাকিব যেতিয়ালৈকে জীয়াই থাকো মিচিং ভাই ভণ্টি এইখন হৈছে পাকঘৰ আৰু ককা এজনে বহি ধুনীয়াকৈ ইয়াতে গাহৰি মাংস সেকি আছে জুইৰ ওপৰত তাৰ পাছতে এই মাংস চাই আপুং লগত খাবলৈ কাৰণে তৈয়াৰ কৰি থকা হৈছে কি বুলি কয় এইটো কি বুলি কয় গাহৰি মাংস লগত দিব ন আলি আলি গাঁও বুলি কোৱাৰ লগে লগে আমাৰ মনলৈ এটা কথাই আহে এই আলি আলি গাঁও বিহুখনি আমি কৃষিৰ ওপৰত ভিত্তি কৰিয়ে উদযাপন কৰোঁ যিহেতু সেইকাৰণে ইয়াত প্ৰদৰ্শন হিচাপে এখনি ভঁৰাল দেখুওৱা হৈছে নাৰায়ণ দাদা আৰু মই দুজনে ওলাই আহিছিলোঁ আৰু এতিয়া আমি লুমৰাং নৃত্য উপভোগ কৰি আছোঁ সকলো ৰাইজৰ লগতে এতিয়া আমি খাই আছোঁ কোনোবাই বেয়া পালেও খাওক আৰু কথা নাই আমাৰ যিহেতু এইটো সম্প্ৰদায়ত এইটো চলে গতিকে আমি খাওঁ আৰু দেই তাৰপাছতে বিহুত আমি চাই মদ খাওঁ তো ইয়াত লুকাই লাভ নাই ন আমাৰ চলে তাৰপিছত এইটো মেচেকা পাত মেচেকা পাত নহয় হয় মেচেকা পাত এয়া হৈছে লিগাঙত দিয়া থলুৱা খাদ্য বৰা চাউলৰ ভাত মেচেকা পাতৰ লগত গাহৰি মাংস আৰু আমাৰ জনপ্ৰিয় ইথিনিক ফুড থলুৱা খাদ্য চাই আপুং মই নাজানো অসমীয়া দিলে অসমীয়া বিহু গাই দে না বিহু 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 গাই দে হয় হয় আকাশখন ধুনীয়া জানো তৰাৰে জিলিকা জানো আকাশখন ধুনীয়া জানো তৰাৰে জিলিকা জানো পাহৰি গৈছো দেই অজান দূৰণিতে অজান তুমি থাকা তুমি জাননী বহাগত প্ৰতিটো বহাগতে মনত আছে তোমাৰ অন্তৰত ফুল ফুলিছে বসন্ত তুমি জাননী প্ৰতিটো বহাগতে মনত আছে তোমাৰ অন্তৰত ফুলে ফুলে ধৰিছে তাল বুলি বলি তুমি মোৰ নদীৰে পৰ্বতৰ দেখ দেখিয়া দেখিব সকাহতে এনেকৈ হালে দূৰৰে চাপৰ তোৰে ৰাহি কথা
জাতিনি